নমস্কাৰ বন্ধুসকল, ৰামকৃষ্ণ মিক্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম ৰামকৃষ্ণ দাস। এই ভিডিঅ'টোৰ জৰিয়তে আছাম জিকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিব ওলাইছোঁ। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিকেইজন মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এই চেনেলটোত মই আছাম গভৰ্ণমেণ্টৰ এক্সামবোৰৰ কিছুমান কমন কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। আহকচোন বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মাজলৈ অনা প্ৰথম প্ৰশ্নটো হ'ল, অসম ৰত্ন উপাধি লাভ কৰা প্ৰথমজন অসমীয়া কোন? এ ডক্টৰ জিতেন্দ্ৰ নাথ গোস্বামী, বি ডক্টৰ মামণি ৰয়ছম গোস্বামী, চি ডক্টৰ ভূপেন হাজৰিকা, ডি এজনো নহয়। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব চি ডক্টৰ ভূপেন হাজৰিকা। 2 নম্বৰ কুৱেশ্যনটো হ'ল, কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিল? এ 1928 চনত, বি 1931 চনত, চি 1934 চনত, ডি 1937 চনত। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বি 1931 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ল, অসম সাহিত্য সভাৰ প্ৰথমজন সম্পাদক কোন আছিল? এ কমলাকান্ত ভট্টাচাৰ্য, বি শৰৎচন্দ্ৰ গোস্বামী, চি অতুল চন্দ্ৰ হাজৰিকা, ডি ৰজনীকান্ত বৰদলৈ। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বি শৰৎচন্দ্ৰ গোস্বামী। 4 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? এ অৰুণোদয়, বি দৈনিক বাতৰি, চি অসম খবৰ, ডি জোনাকী। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব বি দৈনিক বাতৰি। 5 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ প্ৰথম আলোচনী অৰুণোদয় কোন চনত প্ৰকাশ পাইছিল? এ 1843, বি 1844, চি 1845, ডি 1846। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি 1846। 6 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ জাতীয় সংগীতটিৰ লেখক কোন? এ ডক্টৰ ভূপেন হাজৰিকা, বি নলিনীবালা দেৱী, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি লক্ষ্মীনাথ বেজবৰুৱা। 7 নম্বৰ কুৱেশ্যনটো হ'ল, অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটি কোনখন আলোচনীত প্ৰথম প্ৰকাশ পাইছিল? এ জোনবিৰি, বি বাঁহী, চি জোনাকী, ডি সুৰভি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি বাঁহী। 8 নম্বৰ কুৱেশ্যনটো হ'ল, কোন চনত অসমীয়া বোলছবি জয়মতীয়ে মুক্তি লাভ কৰিছিল? এ 1934, বি 1935, চি 1936, ডি 1937 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল বি 1935 চনত। 9 নম্বৰ প্ৰশ্নটো হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন অসমীয়া বোলছবিৰ নাম কি? এ জয়মতী, বি চিৰাজ, চি ইন্দ্ৰমালতী, ডি মনুমতী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল চি ইন্দ্ৰমালতী। আজি আমাৰ শেষৰটো তথা 10 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া চুটিগল্পৰ জনক বুলি কোনজন সাহিত্যিকক কোৱা হয়? এ চন্দ্ৰকুমাৰ আগৰৱালা, বি হেমচন্দ্ৰ গোস্বামী, চি লক্ষ্মীনাথ বেজবৰুৱা। আমাৰ শুদ্ধ উত্তৰটো হ'ল চি লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ চুটিগল্পৰ জনক বুলি জনা যায়। আপোনালোকে এই ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যদি অলপো লাভান্বিত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গক নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।